Hello everyone, আজি মই মোৰ দুইগৰাকী মাক লৈ ওলাইছো ফেন্সি লৈ বুলি। আজি ব্লগটো কোন বিশেষ হ'ব কাৰণ আজি মই দুইগৰাকী মাক এটা বিশেষ সাৰপ্ৰাইজ দিম। পিছে আপোনালোকেও ব্লগটো শেষলৈকে চাব দেই। মোৰ এটা বহুদিনীয়া সপোন পুৰা হৈছে আজি। দুইগৰাকী মাক লৈ বজাৰত আহা মোৰ বৰ মন আছিল। আমি প্ৰথম আহি পালোহি ফেন্সি। মাহঁতৰ বোলে কিবা অলপ বজাৰ কৰিব লগা আছিল, সেই কাৰণে পূজা বতৰত ফেন্সিতে আহোঁ বুলি ভাবি আমি আজি ইয়ালৈকে আহিলো। প্ৰথমতে বোলে তেওঁলোকে শাড়ী চাব, সেই কাৰণে প্ৰথম আমি আহি গলো শাড়ী দোকানলৈ। আমাৰ কিন্তু সব ছোৱালীৰে মনত এইটো সপোন থাকে নহয়নে যে মাক আৰু শাহুমাৰ মাজত এটা বান্ধৱীৰ নিচিনা সম্পৰ্ক গঢ়ি উঠক। মোৰ এই সপোনটো কিন্তু মোৰ এই দুইগৰাকী মায়ে পূৰণ কৰি দেখুৱাইছে। আজি দুইগৰাকী মাৰ লগত এনেদৰে সময় কটাবলৈ পাই মই যিটো আনন্দ পাইছো মোৰ মনত, সেই আনন্দটো দিয়াৰ বাবে তেওঁলোকে মোক মই কিন্তু বহুত সুখী। আমাকনো আৰু জীয়েক বোৱাৰীবিলাকক লাগে কি? দুইটা পৰিয়াল যাতে সদায় এনেদৰে এক হৈ থাকক সেইটোৱেতো লাগে আমাক। মোৰ এই সৰু সৰু ছোৱালী দুজনী চাওকচোন, কাপোৰ চাইছে কিন্তু এতিয়ালৈকে পচন্দেই কৰিব পৰা নাই। দোকানী কেইজনো ভাগৰি গৈছে মাহঁতক শাড়ী দেখুৱাই। মাহঁতে যিটো মন পচন্দকে বিচাৰিছে সেই কোৱালিটি দোকানী কেইজনে মেটছে কৰিব পৰা নাই। আজি মোৰ কেনেকুৱা লাগিছে জানে, আগতে সৰুতে যেনেকে আমি বজাৰ কৰিবলৈ গ'লে বহুত বস্তু চাওঁ কিন্তু পচন্দ নহয়, মা দেউতাহঁত ৰৈ থাকে আমাৰ পচন্দ হোৱালে। আজি মোৰ তেনেকুৱা লাগিছে, মই ৰৈ আছো আৰু মাহঁতৰ পচন্দেই হোৱা নাই এতিয়ালৈ। জীৱনটো যে কেনেকুৱা চাৰ্কল। এটা সময়ত আমি মা দেউতাহঁতৰ ওচৰত সৰু ল'ৰা ছোৱালী হৈ আছিলোঁ আৰু আজি দেখিছোঁ কিছু ক্ষেত্ৰত মা দেউতাহঁত আমাৰ ওচৰত সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ যায়। আৰু এইটো অনুভৱ মোৰ আইতাৰ লগতো হৈছিলে। পিছে চাওকচোন দুইগৰাকীৰে কাণ্ড, দুইগৰাকী গাত শাড়ী দি চাওঁতেও চুজে কৰিব পৰা নাই এতিয়ালৈকে কোনখননো ল'ব। আপোনালোকে আশীৰ্বাদ কৰিব দেই, মোৰ এই পৰিয়াল দুটা যাতে সদায় এনেদৰে সুখেৰে ভৰি পৰক। ফাইনেলি তেওঁলোকৰ শাড়ী চুজ কৰি হৈ গ'ল। আৰু বহুত ইণ্টাৰেষ্টিং কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি। আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি। কোনোমতে মাহঁতৰ কাপোৰৰ শ্বপিং সম্পূৰ্ণ হ'ল। এতিয়া আমি আগবাঢ়িলোঁ বাচনৰ মাৰ্কেটটো পিনলৈ। মোৰ মাৰ বোলে কিবা কিবি দুটামান বাচন ল'বলগীয়া আছে, সেইকাৰণে ভাবিলোঁ এবাৰ তালৈকে লৈ যাওঁ বুলি। ফেন্সিৰ এই বাচনৰ মাৰ্কেটটো কম দামতে বহুত ধুনীয়া বাচন পোৱা যায় ন। ঘৰত যে কাৰ্টুনে বাচন ভৰি আছে, কিন্তু তথাপিও মাৰ বাচন কিনাৰ কি জানো মোক এবাৰ চাগে আকৌ বাচন কিনা দেখি দেউতাৰ খঙে উঠিব। ভাবিলোঁ গৰমত শ্বপিঙৰ মাজত কিবা এটা খাই লওঁ, আৰু মোৰ সৰু ছোৱালী দুজনীও দিগদাৰ কৰিছে নহয় কিবা এটা খাওঁ বুলি, সেইকাৰণে খুৱাবলৈ লৈ আহিলোঁ এইবাৰ। বাচনৰ মাৰ্কেটটোত মাহঁতক কি লাগে লৈ পেলাই আমি এতিয়া আগবাঢ়িলোঁ মাহঁতৰ ছাৰপ্ৰাইজটো পিনলৈ। তেওঁলোকক মই কোৱাই নাছিলোঁ ছাৰপ্ৰাইজটোনো কি। মই তেওঁলোকক লাল গণেশত থকা এটিটিউড পাৰ্লাৰখনলৈ লৈ যাম বুলি ভাবিলোঁ। বোলো পূজা বুলি দুইগৰাকীকে এটা নতুন লুক দিওঁ। আমাৰ মাহঁতে আমাৰ কাৰণে ইমান কষ্ট কৰি থাকে, সেইকাৰণে তেওঁলোকেও কেতিয়াবা এনেকুৱা ছাৰপ্ৰাইজ পাব লাগে নহয় জানো। ইয়াত আহি মাহঁতৰ মুখত যিটো আনন্দ আৰু ৰিলেক্সেশ্যন দেখিছোঁ, সেইটো দেখিবলৈ কাৰণেই মই তেওঁলোকক ইয়ালৈ লৈ আহিছোঁ। মাহঁতেতো কেতিয়াও নিজৰ যতন নলয়ে, আমিয়ে যদি এইখিনি নাচাওঁ কোনেনো কৰিব। ইয়াৰ মাজতে মোৰ গতি চাওকচোন, কেমেৰাৰ লগতে মাহঁতৰ জুলুঙাও চম্ভালিব লগা হৈছে আকৌ। মই মোৰ সকলো দায়িত্বটো সম্পূৰ্ণ কৰিব পৰা নাই, কিন্তু জীয়েক আৰু বোৱাৰীয়েক হিচাপে কিছু দায়িত্ব কৰিবলৈ চেষ্টা কৰিছোঁ। নাজানো আৰু মাহঁত কিমান সুখী। ইয়াত আহি দুইগৰাকী মুখৰ হাঁহিয়ে নুগুচা হৈছে পাই। জীৱনত বহুত ভাল লগা সময় পাৰ হৈছে, কিন্তু আজি এইখিনি সময় যে মোৰ মনত এটা বেলেগেই আনন্দ দি গৈছে। আজি মোৰ ইমান আনন্দ এইকাৰণেই লাগিছে, সৰুৰ পৰা মা দেউতাহঁতে পূজা বুলি পালে কাপোৰ দিয়ে, চেণ্ডেল দিয়ে,
কিন্তু আজি কিবা এটা যে মই তেওঁলোকৰ কাৰণে কৰিব পাৰিছোঁ সেইটো মোৰ কাৰণে বহুত আনন্দৰ কথা হয় মই বহুত একোটো কৰিব পৰা নাই তেওঁলোকৰ কাৰণে কিন্তু যিখিনি সাধ্য অনুসৰি হৈছে সেইখিনি ট্ৰাই কৰিছোঁ পাৰ্লাৰত আহি মাহঁতৰ কি যে কথা এয়া বোলে মোৰ পুণ্যৰ বহি খোল খালে যেনেদৰে শ্ৰৱণ কুমাৰে নিজৰ মাক দেউতাকক কান্ধত লৈ যোৱাৰ কাৰণে তেওঁৰ পুণ্য হৈছিল তেনেকৈ মই বোলে পাৰ্লাৰত লৈ অহাৰ কাৰণে মাহঁতক মোৰ বোলে পুণ্যৰ বহি খোল খাইছে কি যে কথা মাহঁতৰ এইবোৰ কথা শুনি পাৰ্লাৰত থকা মানুহখিনি হাঁহি হাঁহি অৱস্থা নাইকিয়া হৈছিল পিছে মোৰ মাহঁত হয়েই এনেকুৱা য'তেই যায় তাতে হাঁহি ধেমালিৰ পৰিৱেশ এটা সৃষ্টি কৰি মানুহৰ মুখত আনন্দ বিয়পাব পাৰে এয়া চাওকচোন কি ধুনীয়াকৈ মাছাজো কৰি দিছে মাহঁতৰ ডিমাণ্ড ইয়াৰ পিছত বোলে ফেচিয়েল আৰু মেনিকিউৰ পেডিকিউৰ কৰাবলৈও লৈ আহিব লাগিব চাওকচোন কিমান ধুনীয়া হৈছে চুলিখিনি কটা অকল মাহঁতৰ কাৰণে কৰিলে নহ'ব নহয় ইয়াৰ পিছত দেউতাহঁতকো লৈ আহিব লাগিব পাৰ্লাৰলৈ নহ'লে তেওঁলোক মোৰ ওপৰত অফেণ্ডেডে হৈ যাব পায় আৰু এয়া আহি গ'ল মোৰ ৰেম্প কুইন দুজনী সঁচাই বৰ ধুনীয়া লাগিছে ন দুইগৰাকীকে এতিয়া আমি অটো এখনকে ভাড়া কৰি ঘৰলৈ বুলি উভতিলোঁ পাৰ্লাৰত নিজকে ধুনীয়া কৰি আৰু বজাৰ কৰি কি ফূৰ্তিত দুইগৰাকী আহিছে চাওকচোন ঘৰলৈ উভতি আহি দুইগৰাকীৰে কাণ্ড চাওকচোন পিছে আজিৰ ব্লগটো কেনেকুৱা পালে আপোনালোকে জনাব দেই আজিলৈ ইমানতে সামৰিছোঁ অ'কে বাই বাই এভৰিৱান নেক্সট এটা ব্লগ লৈ আকৌ লগ পাম